हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन रंग चेनेলত सम्प्रचारित হৈ থকা শকুন্তলা ধাৰাবাহিকখন চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত শংকৰৰ মাক দেউতাকে প্ৰিয়ংকাক বিয়া নকৰাবলৈ বহুত বুজায় আৰু শংকৰ কোনোমতে মান্তি নহল মোৰ পাৰ্সোনাল কথাত মাত দিলে মই বেয়া পাওঁ আৰু যিহেতু বিয়া মই পাতিম গতিকে ডিসিশনো মই লম বুলি মাক আৰু দেউতাকক কোৱা দেখিবলৈ পাইছিল আৰু শংকৰৰ মাক আৰু দেউতাক তাৰ কথা শুনি মনত বহুত কষ্ট পোৱা দেখিবলৈ পাইছিল আনফালে শংকৰ আজি প্ৰিয়ংকাহঁতৰ ঘৰলৈ যাব আৰু প্ৰিয়ংকাৰ দেউতাকৰ লগত বিয়াৰ বিষয়ে আলোচনা কৰা দেখিবলৈ পাব আৰু প্ৰিয়ংকাৰ দেউতাকে শংকৰক কেইটামান চৰ্ত দিব আৰু সেই চৰ্তকেইটা মানি ললেহে প্ৰিয়ংকাক শংকৰৰ লগত বিয়া দিম বুলি ক'ব এতিয়া বাৰু প্ৰিয়ংকাৰ দেউতাকৰ চৰ্তকেইটা বাৰু মানি লম বুলি ক'বনে দেখিবলৈ পাব শকুন্তলা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত আনফালে উৎপলে শকুন্তলাক ঘৰত কি হৈ আছে তাৰ বিষয়ে সকলো কথা খুলি ক'বলৈ কৈছে আৰু তেতিয়া শকুন্তলাই সকলো কথা খুলি কোৱা দেখিবলৈ পাইছিল আৰু ঘৰখনৰ মানুহবোৰে যে উদয়নৰ লগত অবৈধ প্ৰেমৰ সম্পৰ্ক থকা বুলি সন্দেহ কৰি আছে সেই সকলোবোৰ কথা উৎপলক শকুন্তলাই কয় আনফালে উৎপলে বিনোদনক শকুন্তলাৰ কথাবোৰ বুজাবলৈ চেষ্টা কৰিব কিন্তু বিনোদনে উৎপলৰ কথাবিলাক বুজি পাবনে জানিবলৈ পাব শকুন্তলা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত আপোনালোকে শকুন্তলা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিওসমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।